হেৰি আপুনি হ'লে পাহিক অলপমান কথা বুজাব দেই। ইমান সময় হৈ গ'ল দেখিলেনে তাই উঠাই নাই। হ'ব দিয়াহে, উঠিব নহয়। সেইটো কথা নহয়, জীয়ৰী ছোৱালী এজনী ইমান সময়লৈকে শুই থকাটো ভাল নেদেখি নহয়। মই ইমানকৈ কথা ক'লেও তাই নুবুজে। কেইদিনমানৰ পিছততো এখন ঘৰলৈ উলিয়াই দিব লাগিব। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? আৰু আনফালে পাপৰিক চাওকচোন, তাই ৰাতিপুৱাই উঠি ঘৰৰ কাম বন সকলোবোৰ নিজেই কৰে। বয়সততো পাহি পাপৰিতকৈ এবছৰ ডাঙৰহে, কিন্তু হ'লেও তাইৰ গাত কথা অলপো নালাগে। কিন্তু পাপৰিয়ে গোটেই ঘৰখনকে চম্ভালি লৈছে। তাই যে গ'লেগে মোৰ কি হ'ব মই ভাবিয়ে নাপাওঁ। তুমি মিছাতে বেছিকৈ চিন্তাখন কৰিছা। এদিন বুজিব দিয়া তাইও। জানো পাই, ক'ব নোৱাৰো আৰু দেই, এই ছোৱালীজনীয়েনো কেতিয়াকৈ বুজিব। খুৰা খুৰী কি হ'ল ৰাতিপুৱা ৰাতিপুৱাই মন মাৰি আছে যে? এয়া মই আপোনালোকলৈ চাহ আনিছোঁ। দে পাপৰি, মই তোলৈকে বাট চাই আছিলোঁ। ৰাতিপুৱাই যদি তোৰ হাতৰ চাহ কাম নাখাওঁ মোৰ দিনটো ভালেই নাযায় বুজিছ। পাপৰি যোৱা, পাহিক উঠাই দিয়াগে। হ'বচোন দিয়ক খুৰী, তাই হওক অকণমান, উঠিনো কি কৰিব? তুমি ৰাতিপুৱাই পৰা ঘৰখনৰ ইমানবোৰ কাম কৰা, তাইওতো কিবা এটা কৰিব পাৰে। ৰাতিপুৱাতে উঠি চাহ কাপকে বনাব পাৰে। হ'বচোন দিয়ক খুৰী, মই বনাইছোঁ নহয়, এতিয়া চাহ খাওক, সেইবোৰ ভাবি থাকিব নালাগে। তাই উঠিব দিয়ক অলপ সময় পিছতে। তই যে বিয়া হৈ গ'লেগে আমাৰ ঘৰখনৰ কি হ'ব ভাবিয়ে নাপাওঁ পাই। মা দেউতাইতো ভগৱানৰ ওচৰলৈ মোক সৰুতে এৰি থৈ গ'ল। ইমান দিনে আপোনালোকে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে, ইমানকৈ পঢ়ালে শুনালে। এতিয়া মই যেনেদৰে আপোনালোকৰ লগত আছোঁ, আগলৈও মই আপোনালোকৰ লগত এনেদৰেই থাকিম। সকলো বিপদতে মই আপোনালোকক সহায় কৰি যাম। সেইবোৰ কথা এতিয়া বাদ দিয়ক, চাহ ঠাণ্ডাই হ'ব, খাই লওকচোন। একদম মানে বৰ হৈ গৈছোঁ দেই ঘৰত থাকি থাকি। আজি লগৰ কেইজনীৰ লগত ওলাইহে যাব লাগিব অকণমান। পাপৰি চাহ পেলাই আছোন অকণমান। অঁ পাৰিবা, মোক মাতিছিলা নেকি? অঁ এই হেৰি শুনচোন, এই বাথৰুমতে মোৰ কাপোৰ কেইটামান আছে, তিয়াই থোৱা আছে। তোৰকেইটা ধুবি নহয়, লগতে মোৰকেইটাও ধুই দিবি দেই। ঠিক আছে পাৰিবা। পাহি, তোক কিন্তু মই বহুত দিনৰ পৰা কৈ আছোঁ দেই, তই নিজৰ কামবোৰ নিজে কৰিবলৈ ল। পাপৰি তোতকৈ সৰু, তই যে তাইক চব কাম কৰিবলৈ দিয় কিয়? তাইকতো তই অলপ সহায়ো কৰি দিব নোৱাৰ, ওলটাই নিজৰ কামকেইটা আকৌ তাইকহে দিয় কৰিবলৈ। এই মা হ'বচোন, তাইক মই মোৰ কাম দিয়া নাই নহয়। তাই নিজৰ কাপোৰকেইটা ধুওঁতে মোৰকেইটা ধুই দিব, সেইটোহে কৈছোঁ। অলপ কথাবোৰ বুজিবলৈ চেষ্টা কৰিবি দেই। তহঁতক আৰু এতিয়া বিয়া দিয়া বয়স হ'ল, এতিয়া যদি তোৰ কামবোৰ তাই কৰি থাকে তেনেকৈ নহ'ব নহয়। এখন ঘৰলৈ গৈ কি কৰিবিগৈ? হ'ব মা, তুমি ইমান চিঞৰাটো কম কৰিবা। মই ক'বা সেই গাঁওখনলৈ বিয়া নহওঁগৈ নহয়। পাৰিলেতো মই বাহিৰত থকা ল'ৰা এটালৈহে বিয়া হ'ম। সেইবোৰ কথা ক'ব নাপায় পাহি, ছোৱালীৰ জীৱনত কি হয় কোনেও নাজানে। তই যেনেকৈ ভাবিছ তেনেকৈ নহ'বগৈও পাৰে। তই হয়তো গাঁৱৰ ঘৰ এখনকে পাব পাৰ। এই হ'ব তুমি এতিয়া সেইবিলাক লেকচাৰ দি থাকিব নালাগে। আজি মই লগৰ কেইজনমানৰ লগত ওলাই যাম, এতিয়াই কৈ থ'লোঁ। অনবৰতে খালি চাৰিওফালে পাপৰি পাপৰি, এই ঘৰখনত যে মোৰ থাকিবলৈ মন নোযোৱা হৈছে। হে ভগৱান, এই ছোৱালীজনীক যে মই বুজাই বুজাই হাইৰাণ হৈ গৈছোঁ আৰু দেই। কি যে হ'ব ভাবি নাপাওঁ। হেৰি ৰমেনেচোন ৰাতিপুৱাই ফোন কৰিলে, ঘৰলৈ বোলে কোনোবা আলহী আহিব। এতিয়া কোন আলহী আহিব সি সেইটোকে নক'লে নহয়। আৰু বা কোন কোন আহে একোকে নাজানো। কি কাৰণত আহিব তাকো নক'লে, ইমানকৈ দিলোঁ। ক'লে বোলে সেই গ'লে গম পাবই নহয়, তেনেকৈহে কৈ থ'লে। সিও নাহে বোলে, তাৰ আকৌ কিবা কাম আছে। বৰ দিগদাৰ দেই। হ'ব দিয়াচোন, সি কৈছে যেতিয়া আলহী এনেও আহিবই নহয়, তেতিয়াই গম পাবা। হেৰা গাড়ী মাত শুনিছোঁ বুজিছানে, আহি পালেহিয়ে হ'বলা। হয় নমস্কাৰ, আহকচোন আহক, বহকহি। হয়, আপোনালোকৰ ঘৰৰ ঠিকনাটো মানে মোৰ বন্ধু ৰমেনে দিছিলে। অঁ হয়, ৰমেনৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে আছিল। এই তেওঁলোক যেনিবা গুৱাহাটীলৈ উঠি গ'ল আৰু আগতে পুৰণা ঘৰ আমাৰ ঘৰৰ ওচৰতে আছিলে। ৰমেনে আজি ফোন কৰিছিলে, আপোনালোক আহিব ক'লে। অঁ হয়, আমি পিছে এটা বিশেষ কাৰণতহে আপোনালোকৰ ঘৰলৈ আহিছোঁ। তাকেহে ৰমেনে কৈছিল, কওকচোন বাৰু। মানে আমাৰ ঘৰ গুৱাহাটীতে, হয়তো আপোনালোকক ৰমেনে কৈছেই চাগে। ৰমেনৰ ঘৰৰ ওচৰতে আমাৰ ঘৰ। আৰু আমাৰ ল'ৰা এয়া ৰাহুল। এতিয়া মানে ৰাহুলৰ কাৰণে আমি এজনী ভাল ছোৱালী বিচাৰি আছিলোঁ। সেয়েহে ৰমেনে আপোনালোকৰ ঘৰৰ ঠিকনাটো দিলে। হয় নেকি? তুমি পিছে কি কৰি আছা এতিয়া? খুৰা মই দিল্লীত থাকোঁ, বেংক মেনেজাৰ হয়। বা খুব ভাল। আৰু আপোনালোকে যে আমাৰ ঘৰলৈ আহিছে, আমাৰ ঘৰৰ ছোৱালী বিচাৰি, সেইকাৰণে আমি বহুতেই সুখী হৈছোঁ। হয়, ইয়াৰ পঢ়া শুনা সকলো বাহিৰতে, কিন্তু আমি এজনী ভাল সংস্কাৰী বোৱাৰী বিচাৰিছোঁ, সেইকাৰণেহে আপোনালোকৰ ঘৰলৈ আহিছোঁ। আপোনালোকৰ নিচিনা ইমান ভাল মানুহে ঘৰলৈতো আমাৰ ছোৱালীজনীক দিবলৈ পাৰিলে ভালেই। বাৰু আপোনালোকে চাই চিতি লওকচোন, পচন্দৰ অপচন্দৰ কথা আছে নহয়, ল'ৰা ছোৱালীৰো নহয় জানো। পাপৰি যাচোন, মাজনী আলহী আহিছে নহয়, চাহ কৰগৈ। ছোৱালী এয়াই নেকি? বৰ মৰম লগাচোন। নহয়, আপোনালোকে ভুল বুজিছে। এই মানে আমাৰ ককাইদেউৰ ছোৱালী। এই সৰু থাকোঁতে মানে ককাইদেউ আৰু নবৌ ঢুকাল, তেতিয়াৰ পৰাই আমাৰ লগতে থাকে। মোৰ নিজৰ সৰু ছোৱালীজনীৰ নিচিনাই আৰু এই। পানে বনে সকলোতে পাৰ্গত তাই।
হয় নমস্কাৰ বহক দেই আপোনালোক মই চাহ কৰোঁগৈ বৰ ধুনীয়া ছোৱালী পিছে আপোনালোকৰ সৰু ছোৱালীজনী নাই নেকি অঁ তাই মানে অলপ ওলাই গৈছে এতিয়া আহিবই ৰ'ব উফ ইমান মূৰটো কামুৰিছে পাহি আহি পালেহি আহচোন আলহী আহিছে চিনাকি হয়হি অঁ মা মোৰ মূৰটো বহুত কামুৰিছে দেই ইমান ৰ'দ দিছে বাহিৰত এতিয়া মই আলহী ছোৱালীৰ লগত চিনাকি হৈ থাকিব নোৱাৰোঁ দেই মাজনী আলহী আহিছে যা পাপৰি আহি পাকঘৰত চাহ বনাই আছে তই অকণমান সহায় কৰি দেগে দেউতা কৈছেচোন মোৰ যে মূৰ বিষাইছে কিনো আলহী আলহী কৰি থাকা পাপৰি দেখোন চাহ বনাইছে আৰু বনাইছে যদি লগতে মোৰ ৰুমলৈ একাপ লৈ আহিবলৈ ক'বা তাইক ইমান মূৰ বিষাইছে মোৰ ঘৰখনত মানে সেইটো কয় অকল কামেই দেখা আৰু তোমালোকে পাপৰি আছে নহয় তাই কৰিব বলকচোন আপোনালোকে চাহ খাবগৈ তাই মানে চাগে মূৰটো বিষাই আহিছে সেইকাৰণে সেই তেনেকৈ ক'লে অঁ ব'লক ভিতৰলৈ আপোনালোকক আমি কথা এটা কওঁ দেই আপোনালোকে বেয়া নাপাব আমি মানে আমাৰ অলপ ডিচিশ্যনটো সলাব বিচাৰিছোঁ মানে আমি পাহিক নহয় পাপৰিকে পচন্দ কৰিছোঁ আৰু আমাৰ ল'ৰায়ো পাপৰিকে পচন্দ কৰিছে আৰে এইটো দেখোন খুব ভাল খবৰ দুজনী ছোৱালী আমাৰ নিজৰে দেখোন আৰু তাতে আমাৰ দুজনী ছোৱালীৰ ভিতৰত আপোনালোকে যে এজনী পচন্দ কৰিছে সেয়াই বহুত পাপৰিৰ তোমাৰ কিবা আপত্তি আছে নেকি খুৰা খুৰীহঁতৰ যদি একো আপত্তি নাই তেনেহ'লে মোৰো একো নাই তেনেহ'লে এতিয়া বিয়াৰ দিন বাৰহে ঠিক কৰক আৰু হে তাকে হেল্ল' খুৰী ভালে আছে অঁ ভালেই পাপৰি তুমি ভালে আছা অঁ খুৰী মোৰ ভালেই খুৰা ভাল নহয় আৰু পাহিবা চব ভালে আছে পাপৰি পাহিকটো জানাই আৰু তাই কামবোৰ কেনেকুৱা বাৰু সেইবোৰ বাদ দিয়াচোন তোমাক তাত সকলোৱে মৰম কৰে নে অঁ খুৰী ইয়াত মোক সকলোৱে বহুত মৰম কৰে আৰু খুৰী কি জানে আমাৰ একেদিনৰ প্ৰমোশ্যন পাইছে অহা বছৰ চাগে আমি আমেৰিকালৈ যামগৈ কি সঁচাকৈ নেকি ইমান ভাল খবৰ মোক খুৰাক কম দিয়া আমেৰিকালৈ কিন্তু যোৱাৰ আগতে এপাক ইয়ালৈ আহি যাবা দেই হ'ব খুৰী এপাক যাবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে হ'ব দিয়া ৰাখিছোঁ অঁ হ'ব এতিয়া কওকচোন আপোনালোকে কি বা কাৰণত ইয়ালৈ আহিছিল হয় ই মানে মোৰ ল'ৰা প্ৰদীপ এতিয়া ইয়াৰ মানে বিয়াৰ বয়স হৈছে সেইকাৰণে ইয়াৰ কাৰণে এজনী উপযুক্ত ছোৱালী বিচাৰিছোঁ আমি তাৰপিছত আমাৰ সেই ঘৰৰ ওচৰৰে মাধৱে ক'লে আপোনালোকৰ বোলে ছোৱালী এজনী আছে তাকে তাইৰ বাবে বিয়া প্ৰস্তাৱ লৈ আহিছোঁ হয় নেকি প্ৰদীপ পিছে তুমি কি কৰা খুৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত আৰু আজিকালিতো জানিয়ে চাকৰি তাকৰিৰ কাৰণে কিমান দিগদাৰ পাবলৈ আমাৰ নিজৰ ঘৰৰে হেৰি চাহ বাগান আছে লগতে আমাৰ খেতি বাতিও বহুত আছে সৰুতে মা ঢুকালে দেউতা আৰু মইহে অকলে থাকোঁ এতিয়া এজনী ঘৰত ছোৱালীৰ প্ৰয়োজন হৈছে আৰু ছোৱালী মানে বোৱাৰী আমি তাইক বহুত সুখত ৰাখিম আপোনালোকে চিন্তাই নকৰিব পাহি এতিয়া ঘৰত নাই আমি তাইৰো প্ৰস্তাৱটো জানিব লাগিব নহয় তাইক সুধিব লাগিব আমি হয় তাইক আপোনালোকে সুধি ল'ব আমাৰ ঘৰত একোৱেই অসুবিধা নাপায় তাকেহে তাতে আকৌ আপোনালোকে নেওগৰ চুক একেবাৰে ওচৰতে আৰু অঁ তাকেহে আপোনালোকৰো যেতিয়াই মন যাব ছোৱালীক তেতিয়াই লগ কৰিবগৈ পাৰিব আৰু চাহ পাহি সেইদিনা যদি তই আলহীৰ আগত তেনেকুৱা ব্যৱহাৰ নকৰিলিহেঁতেন তেনেহ'লে হয়তো আজি পাপৰি ঠাইত তই থাকিলিহেঁতেন মানুহৰ ব্যৱহাৰেই মানুহৰ পৰিচয় বাৰু যি হ'ল পাপৰিও ভাগ্যখন দেখিছনে কিমান ভাল এতিয়া তাই গৈ আমেৰিকাত আছেগৈ আৰু তই সদায় ভালতকৈও ভাল বিচাৰি এনেকেই থাকিবি নেকি ইমানবোৰ ভাল ল'ৰা প্ৰস্তাৱ আহিছে তই চবকে নাকচ কৰিছ নিয়োগৰ চুকৰ পৰা যে বিয়াৰ প্ৰস্তাৱটো আহিছে প্ৰদীপ ল'ৰাটো বহুত ভাল বুজিছ দেউতাই মই তাৰ কথা চব খবৰ কৰিছোঁ হ'ব ডাঙৰ চাকৰি নকৰিব পাৰে হয়তো তাহাঁতৰ ঘৰ দুৱাৰ ডাঙৰ নহ'ব পাৰে কিন্তু হ'লেও সেইটো সুখত ৰাখিব দেউতাৰতো বেমাৰটোৰ কথা জানাই আৰু তেখেতক বেছিকৈ টেনশ্যন ল'বলৈ দিবই নাই তাকে চাই তই কি কৰ কৰিবি আৰু পাই ঠিক আছে মা তোমালোকে যি ভাল দেখা আৰু যদি তোমালোকে তাৰ লগতে মোৰ বিয়াখন হোৱাটো বিচাৰিছা হাঁ কৈ দিবা তেনেহ'লে কি সঁচাকৈ নেকি মানুহৰ স্বভাৱ চৰিত্ৰহে আচল কথা পাহি হ'ব দে তয়ো সুখত থাকিবি মানুহে বেছিকৈ আশা কৰিব নাপায় যি পাইছে তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰিব লাগে মই এতিয়া দি তাক খবৰটো দিওঁগৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই ঘৰৰ কামখন অকলে কৰি মোৰ কঁকাল বিষ হৈ গৈছেগৈ আৰু মই ইয়াত ইমান কষ্ট কৰি খাব লগা হৈছে আৰু ইফালে পাপৰি তাই চাগে আমেৰিকাত আৰামত আছে ইমান ধনী মানুহৰ ঘৰৰ ল'ৰালৈ বিয়া হ'ল বৰ চাগে সুখেৰে আছে আচলতে মোৰে গাত দুখ আছিলে মুখে চাবলৈ আহিছিলে এনেও মই যদি সেই তেনেকুৱা ব্যৱহাৰ নকৰিলোহেঁতেন সেই সময়খিনিত তেতিয়াহ'লে হয়তো আজি পাপৰি ঠাইত মই থাকিলোহেঁতেন কিন্তু কি কৰিম আৰু মোৰে কপাল বেয়া মায়ে ঠিকেই কৈছিলে ছোৱালী মানুহে কেতিয়া ক'ত পৰেগৈ একো ঠিক নাই ছোৱালী মানুহৰ জীৱনটো শিমলু তোলাৰ দৰে নাই মই আজিৰ পৰা আৰু নাকান্দো হয়তো মোৰ কপালত এয়াই আছিল আগতে ঘৰত একো এটা কাম নকৰোঁ চব পাপৰিলৈকে দিওঁ মোৰ যিহে অহংকাৰ আছিল সেই অহংকাৰৰ চাগে আজি ফল এয়াই মোৰ
মোৰ কপালত যি যেনেকৈ আছে এতিয়া মই এয়াই ভোগ কৰিব লাগিব। আগতে মায়ে ঠিকেই কৈছিলে কামবোৰ কৰিবলৈ, তেতিয়া যদি কামবোৰ ভালকৈ শিকি ল'লোহেঁতেন তেতিয়া আজি হয়তো মোৰ ইমান কষ্ট নহ'লহেঁতেন। মোৰ মানুহজনেনো মোক কি দিয়ে, সকলোৱেতো দিছে যি বিচাৰোঁ, আৰু ঘৰৰ এই সাধাৰণ কামকেইটাতো মই কৰিবই লাগিব। আজি যদি মোৰ ঠাইত পাপৰি থাকিলহেঁতেন হয়তো তাই এনেকেই সুখী হ'লহেঁতেন। তাই যেনেকৈ আছে তেনেকৈ সুখী হৈ থাকক, মই সেইটোৱে বিচাৰোঁ। আৰু আজিৰ পৰা মই মোৰ জীৱনটোক লৈ আৰু দুখ নকৰোঁ। মায়ে ঠিকেই কৈছিল, দুখ নকৰি যদি মই সুখ বিচাৰোঁ তেনেহ'লে মই ইয়াতে সুখ পাম। যাওঁ, দেউতা আৰু এখেত উঠিলেই চাগে, তেওঁলোকলৈ চাহ কৰোঁগৈ। বাৰু বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'সমূহ আগলৈ চাই থাকিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম।